গাইজ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আমি গৈ আছোঁ এতিয়া ৰংঘৰ পালোহি আহি। ৰংঘৰত সোমাম এতিয়া আৰু টিকেট চিকেট কাটি চাওক ভিডিঅ'টো শেষলৈকে। আপোনালোকে নিশ্চয় গম পাইছে মই ক'ত আছোঁ। এতিয়া বৰ্তমান আছোঁ মই ৰংঘৰত, যিহেতু ঐতিহাসিক ৰংঘৰ, বুৰঞ্জী প্ৰসিদ্ধ এটা ৰংঘৰত আছোঁ। ৰংঘৰৰ বিষয়ে অলপ থুলমূলকৈ ক'বলৈ চেষ্টা কৰিম, চাওক ভিডিঅ'টো। এইটো হৈছে ৰংঘৰ, যিটো এছিয়া মহাদেশৰ প্ৰথমটো টেম্পল এম্পি থিয়েটাৰ। আপোনালোকে দেখিবলৈ পাইছে কি সুন্দৰ, চাৰিও চাইডে বহুত মানুহ আহি আছে। এইটো ৰংঘৰ আহোম ৰজা আৰু দা ডাঙৰীয়াসকলে পথাৰত হোৱা নানা খেল চাবলৈ বনোৱা হৈছিল। ঐতিহাসিক ৰংঘৰ চাওক। আপোনালোকক মই চাৰিওফালৰ দৃশ্যটো দেখুৱাই দিছোঁ এবাৰ। আপোনালোকে চাওক, এইটো হৈছে চাওক আপোনালোকে কি ইয়াত প্ৰতিমূৰ্তি বনাই থোৱা আছে, যিটো মল্ল যুদ্ধ বুলি কয়। ইয়াতে প্ৰথমে মল্ল যুদ্ধ হৈছিলে, তেনেধৰণৰ। ইয়াতে ঐতিহাসিক দিনত ম'হ যুঁজ, চৰাই যুঁজ, মাল যুঁজ, কণী যুঁজ খেলাইছিল। ইয়াতে সকলোবোৰ খেলোৱা হৈছিল। আহোম ৰজাসকলে চাইছিল, খেল উপভোগ কৰিছিল। এই খেল উপভোগ কৰিবলৈ বা চাবলৈ আহোম ৰজাসকলে এই ৰংঘৰটো তৈয়াৰ কৰা হৈছিল বা বনোৱা হৈছিল। আপোনালোকে নিশ্চয় জানে চাগে, ইয়াতে সকলোবোৰ হৈছিল। এই ঐতিহাসিক ৰংঘৰটো প্ৰথমতে স্বৰ্গদেউ ৰুদ্ৰসিংহই বাঁহেৰে তৈয়াৰ কৰা হৈছিল। পাছলৈ তেওঁৰ পুত্ৰ প্ৰমোদ সিংহই 1746 চনত এইটো সম্পূৰ্ণ তৈয়াৰ কৰা হৈছিল বা বনোৱা হৈছিল। আপোনালোকক অলপ মই ভিউ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া চাওক, অলপ ৰংঘৰ ভিতৰলৈ সোমাই যাবলৈ চেষ্টা কৰিম। ব'লকচোন ৰংঘৰ ভিতৰলৈ সোমাই যাওঁ। সেইটো ৰংঘৰ দেখিছোঁ, কি সুন্দৰ লুক ভিউজ। এতিয়া মই যাম ৰংঘৰত সোমাবলৈ। ব'লকচোন ৰংঘৰত সোমাই যাওঁ। গৈ আছোঁ ৰংঘৰত সোমাই। চাওক পাছফালৰ লুক এইটো, যিটো বেক চাইডৰ লুক আপোনালোকে চাব পাৰে, কি সুন্দৰ। ইয়াত দেশ বিদেশী পৰ্যটক আহে ৰংঘৰ ভ্ৰমণ কৰিবলৈ বা চাবলৈ। আপোনালোকে চাওক কি সুন্দৰ। ইয়াতে আপোনালোকে দেখিব পাৰে, চাওক অসংখ্য খিৰিকী আছে। আপোনালোকে চাব পাৰে অসংখ্য খিৰিকী। এই ৰংঘৰটো প্ৰস্থ হৈছে 11 মিটাৰ আৰু উচ্চতা হৈছে 10 মিটাৰ আৰু দৈৰ্ঘ্য হৈছে 27 মিটাৰ। চাওক আপোনালোকে। তেনেহ'লে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বা শেষ কৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।